ৰামপুৰ নামৰ এখন গাঁৱত ৰিংকু নামৰ এজনী অনাথ ছোৱালী আছিল। তাই সৰুৰে পৰাই অকলশৰীয়া আছিল। তাইৰ মাক দেউতাক বেমাৰত পৰি মৃত্যু হৈছিল। ৰিংকুৱে লোকৰ ঘৰত কাম কৰি তাই নিজৰ খোৱাৰ যোগাৰ উলিয়াইছিল। তাইৰ পঢ়া শুনাৰ বৰ চখ আছিল। এদিন গাঁওবুঢ়াজনৰ ঘৰত তাই কাম কৰি থাকোঁতে গাঁওবুঢ়াজনে তাইক ক'লে, আৰে ৰিংকু মাইনা, মই শুনিছোঁ তোমাৰ বোলে পঢ়া শুনা কৰিবলৈ বৰ মন আছে। গাঁওবুঢ়া বৰ্তা, মোৰ পঢ়া শুনা কৰিবলৈ বৰ মন আছে, কিন্তু যদি মই পঢ়া শুনা কৰোঁ তেতিয়াহ'লে মোৰ পেটটো মই কেনেকৈ ভৰাম? ৰিংকুৰ কথাবোৰ শুনি গাঁওবুঢ়াজনে ক'লে, ৰিংকু মাইনা, তুমি মোৰ ছোৱালীজনীৰ দৰেই। তোমাৰ যদি একো আপত্তি নাই তেতিয়াহ'লে তুমি মোৰ পৰা পইচা লৈ পঢ়িব পাৰা। মই বিচাৰিছোঁ তুমিও পঢ়ি শুনি এজনী ভাল মানুহ হোৱা। গাঁওবুঢ়াজনৰ কথা শুনি ৰিংকু বৰ সুখী হ'ল আৰু গাঁওবুঢ়াজনে ৰিংকুক এখন ভাল বিদ্যালয়ত নাম লগাই দিলে। ৰিংকু স্কুললৈ যাবলৈ ল'লে আৰু তাই পঢ়া শুনাত বৰ ভাল আছিল। তাই সকলো বিষয়তে আগৰণুৱা আছিল। সেইবাবে তাই ক্লাছৰ কেইজনীমান ছোৱালীয়ে তাইক লৈ জ্বলিছিল। সেইটো ক্লাছত ৰোমা নামৰ এজনী ছোৱালীও পঢ়িছিল। এদিন ৰোমা ৰিংকুৰ ওচৰলৈ আহিলে আৰু তাইক ক'লে, তইতো এজনী অনাথ ছোৱালী হয়, তই ইমান ভালদৰে কেনেকৈ পঢ়িছ আৰু ইমান ভাল নম্বৰ পাইছ? ৰিংকুৱে একো নকলে আৰু তাৰ পৰা গুচি গ'ল। কিন্তু ৰোমায়ে ৰিংকুক কথা শুনাবলৈ এৰা নাছিল। এদিন ৰিংকুৱে গছ এজোপাৰ তলত বহি টিফিন খাবলৈ ধৰিছিল। কিন্তু তেতিয়াই ৰোমায়ে তাইৰ বান্ধৱীজনীক লৈ ৰিংকুৰ ওচৰলৈ আহিলে আৰু ৰিংকুক দিগদাৰ দিবলৈ ধৰিলে। মীনা, তুমি জানানে ৰিংকুৱে কি কাম কৰে? ৰিংকুৱে আমাৰ ঘৰত গৈ বাচন বৰ্তন ধুৱেগৈ। ৰোমাৰ কথাটো শুনি তাইৰ বান্ধৱী মীনাই হাঁহিবলৈ ধৰিলে আৰু ৰিংকুৰ ফালে চাই ক'লে, অ' তাৰ মানে ৰিংকু কামবালি বাই হয়। চোৱাচোন তাইৰ কাপোৰযোৰ ইমান লেতেৰা। ৰিংকুক মীনায়ে ঠাট্টা কৰি থাকিলে, কিন্তু ৰিংকুৱে একো নামাতিলে। সিহঁতে গম পোৱা নাছিল যে গছজোপাৰ ওপৰত এজনী চোৰেল বহি আছিল আৰু সিহঁতৰ কথাবোৰ শুনি আছিল। তাৰ পাছত চোৰেলজনীয়ে ক'লে, এই দুয়োজনী ছোৱালী ইমান বদমাছ, বেচেৰী ছোৱালীজনীক ইমান দিগদাৰ দি আছে। ইহঁত দুয়োজনীকে শিক্ষা দিব লাগিব। সেইদিনা ৰাতি ৰোমায়ে তাইৰ ৰুমত পঢ়ি আছিল। তেতিয়াই তাইৰ ৰুমৰ খিৰিকীৰ ফালে এটা ছায়া দেখিলে আৰু তাই বহুত ভয় খালে আৰু জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলে, মা, মা মোক বচোৱা, খিৰিকীৰ ফালে কিবা এটা আছে। ৰোমাৰ চিঞৰ শুনি তাইৰ মাক দেউতাক তাইৰ ৰুমলৈ আহিলে আৰু ৰোমাৰ মাকে তাইৰ ওচৰলৈ গৈ তাইক ক'লে, ৰোমা, কি দেখিলা তুমি? ইমান ভয় খাইছা যে? মা, খিৰিকীয়েদি এজনী চোৰেল মোৰ ফালে আহি থকা দেখিলোঁ। কিন্তু ৰোমায়ে ইমানেই ভয় খালে যে সেইদিনা তাই মাক দেউতাকৰ লগত শুবলৈ গুচি গ'ল। আগৰ দিনা স্কুলত ৰিংকুৱে টিফিন খাবলৈ সেই চোৰেল থকা গছজোপাৰ তলতে বহিল আৰু তেতিয়াই ৰোমা ৰিংকুৰ ওচৰলৈ আহিলে আৰু তাইক উল্টা পুল্টা কথা শুনাই তাৰ পৰা গুচি গ'ল। সেইবোৰ দেখি চোৰেলজনী ৰিংকুৰ সন্মুখলৈ আহিলে। চোৰেল, আপুনি মোক নামাৰিব। ৰিংকু, তুমিহে মোক দেখিছা, কিন্তু অন্য মানুহে মোক নেদেখে। তুমি যদি এনেদৰে চিঞৰ বাখৰ কৰা তেতিয়াহ'লে মানুহে তোমাক পাগল বুলি ক'ব। মই তোমাক একো নকৰোঁ। আপুনি যদি মোক একো লোকচান নকৰে তেতিয়াহ'লে আপুনি ইয়ালৈ কিয় আহিছে? এইটো মোৰ ঘৰ। তুমি যোনজোপা গছৰ তলত বহি আছা সেইজোপা গছতেই মই থাকোঁ আৰু ল'ৰা ছোৱালীবোৰৰ সকলোবোৰ কথা শুনো। বৰ ভাল লাগে। তেতিয়াই স্কুলৰ বেল বাজিলে আৰু ৰিংকুৱে চোৰেলজনীক ক'লে, মোৰ টিফিন খোৱাৰ টাইম শেষ হৈছে, মই এতিয়া ক্লাছৰুমলৈ যাব লাগিব, নহ'লে বাইদেৱে গালি পাৰিব। তাৰ পাছত ৰিংকু ক্লাছৰুমলৈ গুচি গ'ল আৰু আগৰ দিনাৰ পৰাই ৰিংকু আৰু চোৰেলজনী লগ হ'বলৈ ধৰিলে আৰু লাহে লাহে সিহঁত বৰ ভাল বন্ধু হৈ পৰিল। এদিন ৰোমা ৰিংকুৰ ওচৰলৈ আহিলে আৰু তাইক ক'লে, তোক যে মই সদায় ইমান কথা শুনাওঁ, তোৰ খং নুঠেনে বাৰু? খং? মোৰ আকৌ তোমাৰ কথা শুনি কিয় খং উঠিব? মই মাত্ৰ পঢ়িব লাগে, সেইবাবেহে মই স্কুল আহোঁ। তেতিয়াহ'লে তই পঢ়া শুনা কৰ, মোক আকৌ জ্ঞান দিছ কিয়? সেইটো কৈ ৰোমায়ে ৰিংকুক ঠেলা মাৰি পেলাই দিলে আৰু তাই তলত পৰিলেগৈ আৰু তাই মূৰত দুখ পালে। সেই সকলোবোৰ চোৰেলজনীয়ে দেখি আছিল আৰু স্কুল ছুটিৰ পাছত ৰিংকুৰ সন্মুখলৈ চোৰেলজনী আহিলে আৰু তাইক ক'লে, মই গছৰ ওপৰত বহি সকলোবোৰ চাই আছিলোঁ। ছোৱালীজনীয়ে তোমাক ইমান দিগদাৰ কৰে, তথাপিও তোমাৰ খং নুঠেনে বাৰু? মই যদি তোমাৰ জেগাত হোৱা হয় তাই চুলি ঘটালি পেলালোহেঁতেন। চোৰেলজনীৰ কথা শুনি ৰিংকুৱে হাঁহিবলৈ ধৰিলে। তাইৰ কথা শুনি মোৰনো কি খং উঠিব? এনেও গাঁওবুঢ়া বৰ্তাই কয়,
মোৰ লগত যোনেই বেয়া ব্যৱহাৰ নকৰক মই কিন্তু তেওঁৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে। সেইটো কৈ ৰিংকু তাৰ পৰা গুচি গ'ল আৰু ৰিংকুৰ কথাটো শুনি চোৰেলজনীয়ে ভাবিবলৈ ধৰিলে। আৰে বাহ, ইমান মৰম লগা ছোৱালী আৰু ইমান ভাল সংস্কাৰ তাই। এদিন চোৰেলজনীয়ে ৰিংকুৰ লগত কথা পাতি সুধিলে, ৰিংকু মাইনা, তোমাৰ মা দেউতা তোমাৰ লগত অহা দেখা নাই। তোমাৰ মা দেউতা তোমাৰ লগত নাথাকে নেকি? চোৰেলজনীৰ কথাটো শুনি ৰিংকুৰ মনটো বেয়া লাগিল আৰু তাই চোৰেলজনীক ক'লে, মোৰ মা দেউতা নাই, বেমাৰত পৰি তেওঁলোকৰ মৃত্যু হ'ল। গাঁৱৰ গাঁওবুঢ়াজনে মোৰ খিয়াল ৰাখে। কথাটো শুনি চোৰেলজনীৰ চকুত চকু পানী আহি গ'ল। ৰিংকু মাইনা, তুমি বৰ সাহসী ছোৱালী। তুমি অকলে থাকিও তুমি তোমাৰ নিজৰ ধ্যান বৰ ভালদৰে ৰাখিছা। তাৰ পাছত চোৰেলজনী গুচি গ'ল। এদিন ৰিংকু স্কুলৰ পৰা গৈ থাকোঁতে তাইৰ পিছফালৰ পৰা ৰুমা আৰু তাইৰ বান্ধৱীজনী আহিলে আৰু ৰিংকুক ধৰি ল'লে আৰু তাইক ক'লে, কামবালি বাই, তোক মই ইমান ঠাট্টা কৰোঁ, তথাপিও তোৰ বেয়া নালাগেনে? তই এইখন স্কুলৰ পৰা গুচি নাযাও কিয়? তাৰ পাছত ৰুমাৰ বান্ধৱী মীনায়ে ক'লে, এনেকৈ কিয় যাব ৰুমা? আমি এইক খেদাব লাগিব যাতে তাই এইখন স্কুল এৰি গুচি যায়। আমি এইখন স্কুলৰ পৰা খেদাই পঠিয়াবই লাগিব। তাৰ পাছত ৰুমায়ে তাইৰ বেগৰ পৰা কেঁচিখন উলিয়ালে আৰু ৰিংকুৰ চুলি কাটি দিলে। চুলিখিনি কটাৰ বাবে ৰিংকুৱে কান্দিবলৈ ধৰিলে। মোৰ চুলিখিনি তোমালোকে নাকাটিবা, মোক যাবলৈ দিয়া। আগৰ দিনা ৰিংকু স্কুললৈ আহিলে আৰু তাইৰ কটা চুলিখিনি দেখি চোৰেলজনী তাইৰ সন্মুখলৈ আহিলে আৰু তাইক এনেকুৱা অৱস্থা কোনে কৰিলে সুধিলে। ৰিংকু, তোমাৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল আৰু তোমাৰ চুলিখিনি কি হ'ল? তোমাক এনেকুৱা অৱস্থা কোনে কৰিলে? তাৰ পাছত ৰিংকুৱে তাইৰ লগত হোৱা সকলোবোৰ ঘটনা চোৰেলজনীক ক'লে। কথাবোৰ শুনাৰ পাছত চোৰেলজনীৰ বহুত খং উঠিল আৰু চোৰেলজনীৰ খং উঠাৰ লগে লগে চাৰিওফালে অন্ধকাৰ হৈ পৰিল। আপুনি ইয়াৰ পৰা গুচি যাওক, নহ'লে আপোনাক ইয়াৰ মানুহে মাৰি পেলাব। ৰিংকুৰ কথা শুনি চোৰেলজনীয়ে ৰিংকুক ক'লে, মোক মানুহে একো কৰিব নোৱাৰে, কিন্তু তোক দিগদাৰ দি থকা ছোৱালী কেইজনীক মই শুদাই নেৰো। ৰুমা আৰু তাইৰ বান্ধৱী মীনায়ে জোৰকৈ চিঞৰিবলৈ ধৰিলে, বচোৱা, আমাক বচোৱা। সিহঁত দুয়োজনীক এনেকৈ দেখি স্কুল টিচাৰজনীয়ে ৰিংকুক ক'লে, ৰিংকু, তুমি চোৰেলজনীক কোৱা ৰুমাহঁতক এৰি দিবলৈ, নহ'লে চোৰেলজনীয়ে সিহঁতক মাৰি পেলাব। ৰিংকু চোৰেলজনীৰ ওচৰলৈ গ'ল আৰু ক'লে, চোৰেল, আপুনি আপোনাৰ খংটো ঠাণ্ডা কৰক, নহ'লে ৰুমা আৰু তাইৰ বান্ধৱীজনী মৰি থাকিব। ৰিংকুৰ কথা শুনি চোৰেলজনীৰ খংটো ঠাণ্ডা হ'ল। ৰুমা আৰু তাইৰ বান্ধৱীজনীক চোৰেলজনীয়ে এৰি দিলে। তহঁতে এই বেচেৰীজনীক কিমান দিগদাৰ দিলি, তথাপিও ৰিংকুৱে তহঁতৰ জীৱনটো বচালে। তহঁতৰ যদি অকণমানো লাজ আছে তেতিয়াহ'লে তহঁতে ৰিংকুক ক্ষমা খোজ। ৰিংকু, তুমি মোক ক্ষমা কৰি দিয়া। তোমাক লৈ মই জ্বলিবলৈ ধৰিছিলোঁ। তুমি বহুত ভাল হয়। ৰুমা, তুমি মোৰ ভণ্টিৰ নিচিনা। মোৰ নিচিনা এজনী অনাথ ছোৱালীৰ বাবে তোমালোক বন্ধু বান্ধৱীবোৰতকৈ মোৰ আৰু কোনো নাই। সেইটো কৈ ৰিংকুৱে ৰুমাক সাবটি ধৰিলে আৰু চোৰেলজনী তাৰ পৰা নাইকিয়া হৈ গ'ল।